Yes, welcome and welcome back to my YouTube channel. মই জসমিৰা নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লো। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে। মই হৈছে বহুত ভালে আছোঁ। তো আজি একদম ৰমজান পুৰা শেষ, কাৰণ আজি ৰমজান পুৰা লাষ্টৰ দিন ইফতাৰী কৰি মেলি পুৰা ৰেডি হৈ ল'লোঁ। আৰু ঈদৰ যোন দেখিলে, যিহেতু কাইলৈ ঈদ, তো পুৰা এক্সাইটেড হৈ আছোঁ। তো ভাবিছোঁ কি আপোনালোকক ব্লগটো এতিয়াৰ পৰাই আৰম্ভ কৰি দিওঁ। এতিয়া একদম ইফতাৰী কৰি মেলি পুৰা ৰেডি হৈ ল'লোঁ। বেয়াও লাগিছে, কাৰণ এক মাহত মই দুটামান ক্ষতি হ'ল বাৰু, যিহেতু যিকেইটাই ধৰিলোঁ তথাপিতো বেয়া লাগিছে। কাৰণ কেলৈ আজি ইমান দিনে ধুনীয়াকৈ ৰোজা ধৰি আছিলোঁ, ইফতাৰী কৰিছিলোঁ, আৰু ৰহমতৰ দিন, নেকিৰ দিন গুচি গ'ল। নাজানো কিমানখিনি নেকি কমাব পাৰিলোঁ বা কি কৰিব পাৰিলোঁ। আৰু এতিয়াও মোৰ বহুতখিনি কাম আছে, এইবোৰ গোটেই কাপোৰ কানি জাপিবলৈ আছে, চব চিজিল কৰি লওঁ। তাৰপিছতে ব্লগটো একদম চাই থাকিব, স্কিপ নকৰাকৈ। কাইলৈ দিনটো কি কৰিম, কি নকৰিম, সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' এইবোৰ ইস্ত্ৰি কৰিবলৈ, এইবোৰ কাপোৰবোৰ এনেকৈ হেঙাৰত লগাই থোৱা আছে, কুৰ্তাবোৰ ৰাতিপুৱা, কাৰণ টাইম নহ'ব, আব্বাই মানে পূৰা ইস্ত্ৰি কৰিব আৰু। তো চাই থাকিব ব্লগটো একেবাৰে স্কিপ নকৰাকৈ, একদম দেখাই থাকিম। এতিয়া ব্লগটো আৰম্ভ কৰি দিছোঁ, একদম ৰাতিপুৱা টাইম নাপাম, তো ৰাতিপুৱা কি কৰিম সকলোবোৰ দেখাই থাকিম। ভিডিঅ'টো চাই থাকিব, একেবাৰে স্কিপ নকৰে। আৰু সকলোকে এডভান্স ঈদ মুবাৰক। তো তেলে ব্লগটো আৰম্ভ কৰোঁ। চিকেন ৰাতিপুৱালৈ বনাবলৈ কাৰণে আম্মাই একদম ৰেডি কৰি থৈছে, এতিয়াই অলপ বনাই মেলি থ'ব। আৰু এইফালে হৈছে এয়া মাংস বইল কৰি থোৱা হৈছে, চব আৰু ৰেডি কৰি থোৱা হৈছে। আৰু এইফালে এয়া লোকেল চিকেন, চব ধুই ধাই ৰেডি কৰি থৈছে। চব কাইলৈ এতিয়া মজাই মেলি অলপ থৈ দিব আৰু কাইলৈ বনাব। গাইজ, মই একদম ৰাতিপুৱা লগ পাই গ'লোঁ আপোনালোকক, পূৰা গা চা ধুই মেলি। চ' ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিব নহ'লে, তো ৰাতিয়ে যি আৰম্ভ কৰি দিওঁ আৰু, মানে ৰাতিপুৱাখিনি আৰম্ভ আপোনালোকক দেখাব নহ'লে। যি কি নহওক, তো এতিয়া গা পা ধুই পূৰা ৰেডি হৈ গ'লোঁ। এতিয়া ঈদৰ কাপোৰ পিন্ধি এতিয়া বিচনা চিচনা পাৰি দিলোঁ ধুনীয়াকৈ। চ' ঠিক আছে, তো তেতিয়ালৈ ওলাই লওঁ, তাৰপিছত ব্লগটো দেখাই থাকিম ঈদত দিনা কি কৰোঁ, কি নকৰোঁ। ঠিক আছে। আৰু মেহেন্দি ডিজাইন দেখিছে নাই, এইফালে আঁকিছোঁ, এয়া এইফালে একো টাইম নাই, এনেকৈ আঁকিছোঁ। আৰু এখন হাত এয়া নাই, দেখিলে, সেইবোৰ ষ্টাইল মোৰ, কাৰণ টাইম নাই, ইমানেই বিজি। আৰু তাতে আমাৰ দাদাঘৰৰ খুৰীহঁতো আহিব, যিহেতু জলপান খাবলৈ, তো সেইটো কাৰণে। তো ঠিক আছে, মই ওলাই লওঁ, তাৰপিছত মই ব্লগটো দেখাই আছোঁ। চ' গাইজ, অলৰেডি মই ওলাই মেলি ৰেডি হৈ গ'লোঁ ধুনীয়াছে। চ' এইটো মোৰ হাজবেণ্ডে দিয়া ড্ৰেছ, চ' মই ধুনীয়াকৈ পিন্ধি মেলি ৰেডি হৈ ল'লোঁ। এইযোৰ কিবা নতুন ড্ৰেছ, কিবা নাইৰা বুলি কয়। চ' সেয়া এনেকৈ হাতটো এনেকুৱা দেখি আছে। তো গোটেই মানে লুকটো মই দেখাম। চুলিটো ভালকৈ ফলোৱা নাই, চুলিটো পূৰা তিতি আছে, তো সেইটো কাৰণে। চ' ধুনীয়াকৈ ওলাই মেলি ল'লোঁ। এতিয়া আহিব চব জলপান খাবলৈ কাৰণে, তো সকলোবোৰ দেখাই থাকিম। ভিডিঅ' চাই থাকিব একেবাৰে স্কিপ নকৰাকৈ। আৰু মোক কেনেকুৱা লাগিছে কওঁ, এইযোৰ ইয়েৰিংছ আপোনালোকে দেখিছে চাগে, অন্য মই ব্লু কালাৰ এযোৰ মেখেলা চাদৰৰ লগত পিন্ধিছিলোঁ, এইযোৰকে ইয়াৰ লগত মিলি ল'লোঁ। কিমাননো চব মিলাই পিন্ধিম ন। চ' কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ঠিক আছে, আৰু ব্লগটো চাই থাকিব। ঠিক আছে, আৰু সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক। এতিয়াও এবাৰ কৈ দিছোঁ আকৌ, সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক। চবকে ভালে ৰাখে, সুখে ৰাখে, সকলো মুমিন মুছলমান মিলেৰে থাকে, সেয়াই আশাস কৰি দোৱা কৰিছোঁ, সদায় এমুঠি হৈ থাকে যেন, সেয়াই। তো চাই থাকিব। এইফালে ওলালোঁ, তাৰপিছতে এয়া মছজিদৰ মানুহে নামাজ পঢ়ি লৈ, ঈদৰ নামাজ পঢ়ি লৈ ধুনীয়াকৈ একদম চৰ্বত দিছে, চাওকচোন ইমান ধুনীয়াকৈ। মই অলপমান দূৰৰ পৰা ভিডিঅ'টো কৰিছোঁ কাৰণে ভালকৈ দেখাব পৰা নাই, তো তাৰো এক ঝলক দেখাই দিলোঁ। চব গাড়ীবোৰ ৰখাই চৰ্বত খুৱাইছে, ইমানেই ভাল লাগিছে ন। চ' তেনেকৈ ভালো লাগে ন। তাৰপিছত ধুনীয়াকৈ চব আহি মেলি আমি এতিয়া জলপান খাবলৈ কাৰণে ৰেডি কৰিছোঁ, আৰু গোটেইখিনি একেলগে বহি জলপান খাম। চ' ধুনীয়াকৈ গোটেইখিনি আমি বহিম আৰু এতিয়া খাবলৈ কাৰণে। এইফালে নানি ওলাই গৈছে, এতিয়া আহিব আৰু। চ' এয়া গোটেইখিনি আমি এনেকৈ বহিছোঁ, যিহেতু মই বহা নাই, কাৰণ ভিডিঅ'টো ময়ে কৰিছোঁ। তো এয়া আমি একদম ধুনীয়াকৈ জলপান খাইছোঁ, বৰা চাউল, দৈ, ক্ৰীম, তাৰপিছত কুকুৰা গোচৰ মানে গ্ৰেভি, তো তেনেকৈ খাইছোঁ আৰু। চ' ধুনীয়াকৈ মেলি চ' গাইজ, এতিয়া মই শুই পিনে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কাৰণ কেলৈ জলপান খাই পিনে একদম পূৰা
টোপনি আহি গ'ল কাৰণ বৰা চাউল দৈ খাই দিলে একদম পূৰা এফেক্ট হৈ যায় ৰাতি হোৱাও দেৰি তাতে ইমানেই মূৰটো একদম বিষাইছে নহয় তো জলপানখিনি খাই মানে একদম মানে ভাগৰ লাগি গ'ল আৰু মই কৈছোঁ কাঁহী বাতিখিনি যেনে তেনে ধুলোঁ আৰু ধুই পেলাই এতিয়া অকণমান বাগৰি লৈছোঁ তাৰপিছতে ক'ত যাম কি কৰিম সকলোবোৰ দেখাই থাকিম তো ভিডিঅ' চাই থাকিব এইফালে ড্ৰেছযোৰ এইযোৰ আজি ড্ৰেছযোৰ ধুনীয়াকৈ আপোনালোকক দেখাম বাৰু মই চ' এতিয়া মোৰ অকণমান ভাগৰ লাগিছে মানে হৈ ল'ম তো ভিডিঅ'টো চাই থাকিব এনেকেই দেই অলপ চলপ দেখাই থাকিম আৰু এইফালে আমি ধুনীয়াকৈ ফুৰিবলৈ ওলাই আহিলোঁ বৰপুখুৰী পাৰলৈ ফটো মাৰিবলৈ চ' এইফালে হাজবেণ্ড ধুনীয়াকৈ গান চান বজাই লৈ গৈছে আৰু চ' এয়া আমি গৈ লাহে লাহে গৈ পাইছোঁগৈ আৰু বৰপুখুৰী পাই গ'লোহি গাইজ ঈদ বুলি আমি আহি গ'লোঁ ফুৰিবলৈ বৰপুখুৰী পাৰ তো ক'তনো যাম শিৱসাগৰ ফেমাছ জেগা হৈছে যি বৰপুখুৰী পাৰ তো ইয়াতে আহিছোঁ আৰু ফুৰিবলৈ এইপিনে এজনী দাদা ছোৱালী এইফালে এয়া দাদা ছোৱালী ঐ হাই এটা দি দে হাই এটা দি দে সকলোকে ঈদ মুবাৰক দি দে সেইফালে সেয়া দেখিছে নহয় সেয়া হাজবেণ্ড সেইফালে দেৱৰে একেবাৰে DSLR ফটো মাৰি দিছে আমিও মাৰিবলৈ আহিছোঁ চাই থাকিব আপোনালোকৰ লগত ফটোবোৰ বাৰু শ্বেয়াৰ কৰিম আপোনালোকে চাই থাকিব এইফালে মোৰ হেণ্ডচাম পাঠান মেৰা পাঠান তো ইমান ধুনীয়া লাগিছে তো আপোনালোকৰ লগত ফটোখিনি শ্বেয়াৰ কৰিলোঁ চাই থাকিব ভিডিঅ'টো গাইজ অলৰেডি মই তাৰপৰা আহি পাই গ'লোঁ একদম ফ্ৰেছ হৈ মেলি আকৌ ধুনীয়াকৈ এযোৰ কাপোৰ পিন্ধি ল'লোঁ এযোৰ মোৰ মায়ে দিছে ধুনীয়া এযোৰ কাপোৰ বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু পিন্ধিবলৈ ইমানেই আৰাম তো সেইযোৰ খুলি এতিয়া এইযোৰ পিন্ধিছোঁ অলপমান আৰাম লাগিছে যিহেতু গৰম লাগি আছিলে তো এতিয়া ৰাতি আমি যাম ৰাতি ডেক'ৰেশ্যনবোৰ চাবলৈ কাৰণে যিবিলাক কেক বনাইছে সেইবিলাকৰ ডেক'ৰেশ্যনবিলাক চাবলৈ যাম তো আপোনালোকক সকলোবোৰ দেখাই থাকিম ভিডিঅ'টো চাই থাকিব একেবাৰে স্কিপ নকৰাকৈ অকণমান শুলোঁ আহি মেলি শুই মেলি এতিয়া ফ্ৰেছ হৈ ধুনীয়াকৈ ওলাইছোঁ খালি মূৰটো অলপ ফনিয়াব আছে মূৰটো ফনোৱা নাই তো ফনিয়াই মেলি একদম ধুনীয়াকৈ ওলাই আপোনালোকক লগ পাই আছোঁ ঠিক আছে আৰু ক'ত যাম কি কৰিম সকলোবোৰ দেখাই থাকিম ভিডিঅ'টো চাই থাকিব ঠিক আছে অলপ চলপ ডেক'ৰেশ্যনবোৰ আপোনালোকক দেখাইছোঁ আৰু গাড়ীতে আন্ধাৰে মন্ধাৰে গৈ ইমান ধুনীয়া ধুনীয়াকৈ সজাইছে মছজিদবোৰ ৰাস্তাবোৰ তো এক ঝলক সেইবোৰ আপোনালোকক দেখাই দিলোঁ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট দিব তলতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে আহিবলগীয়া সকলোবোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে তো আজিলৈ বাই বাই টাটা আসসালামু আলাইকুম আৰু ঈদৰ ভিডিঅ'টো চাই কেনে লাগিলে প্লিজ আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব আৰু ইয়াতকৈ ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম কাৰণ এইকেইদিন মই অলপ ব্যস্ত থকাৰ কাৰণে ৰেচিপি বা কোনো ধৰণৰ ভালকৈ ভিডিঅ'বোৰ দিব পৰা নাই কিন্তু নিশ্চয় মই ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই কেনে লাগিলে আৰু ফটোবোৰ কেনেকুৱা লাগিছে মোৰ ড্ৰেছযোৰ কেনেকুৱা লাগিছে সকলোবোৰ কমেণ্ট কৰি জনাব আৰু এযোৰ ড্ৰেছ মই পিন্ধা নাই ঈদৰ যিটো পিন্ধি আপোনালোকক দেখাম বাৰু তো ব্লগটো চাই কেনে লাগিলে প্লিজ কমেণ্ট কৰি জনাব হা তো আজিলৈ বাই বাই টাটা আৰু সকলোকে আকৌ এবাৰ ঈদ মুবাৰক টু অল অফ ইউ ফ্ৰেণ্ডছ ঈদ মুবাৰক আসসালামু আলাইকুম